কেনে আছে বাৰু ভালে সকলোৰে পবিত্ৰ ৰমজান মাহত সকলোৰে মংগলেৰে থাকক ভালেৰে থাকক দোৱা কৰিছো ন মোক কেনেকুৱা লাগিছে এটা কথা চিন্তা কৰক অকণমান যদি লিপষ্টিক লোৱা নহয় মুখখন কমপ্লিট এটা ন তো একমাহ লিপষ্টিক বন্ধ অৰিজিনেল চেহাৰা চাই লওক দেই কেনেকুৱা একো নাই ঈদৰ দিনা একদম ঠিক হৈ যাম নহয় বছ ৰোজা ধৰি আছো আৰু আশীৰ্বাদ কৰিব দোৱা কৰিব ন ভালেই লাগিছে ৰোজাটো শেষ হ'লেহে এতিয়া বেয়া লাগিব এনেকুৱা হৈ গ'ল অভ্যাস খোৱাৰ কথাটো মনতে নপৰে যি মানুহজনীয়ে মই নন ষ্টপ তামোল খাই থাকোঁ এতিয়া এনেকুৱা হ'ল তামোলৰ কাৰণেও পাহৰি গ'লোঁ গধূলি সময়ত এনেকুৱা হয় ইফতাৰ কৰা সময়ত যে ইটো খাম সিটো খামকেতো বনোৱা হয় কিন্তু খেজুৰ আৰু চৰ্বত গিলাচ খোৱাৰ পিছত নহয় খোৱাৰ মুড নাথাকে তেনেকুৱা অকণমান ক'লোঁ বলক যাওক কচু শাক আনোগৈ যে ৰাতি হ'লেও খাই দিম কচু মই ইমান ভাল পাওঁ তো বনাই থওঁ এতিয়া আৰু বেটিয়ে যিহেতু ৰোজা ধৰা নাই মই বনাই দিছোঁ এতিয়া সেইকাৰণে তাইও খাব তো অকণমান যাওঁ কেনেকুৱা মইনো বনাম ন আহিলোঁ মই কচু শাক বুটলিবলৈ বৰষুণ দিলে কচুবোৰ খাবলৈ টেষ্ট নাইকিয়া হৈ যাব তো ভাবিলোঁ বৰষুণৰ পূৰা ছিজনটো অহাৰ আগে যিমান পাৰি কচুবোৰ খাই লওঁ নহয়নে নহ'লে পানী কিবা এটা ঠিক নহয় ন জাষ্ট এদিনহে বৰষুণ দিছে আমাৰ ইয়াত অকণমান চিপকৈ দিম নিচিনা হৈছে তথাপি আৰু খাই লওঁ বুলিয়ে ভাবিছোঁ কচু বৰষুণটো দিয়ে আছে ক'ব পাৰিব যদি কওকচোন এইখিনি বাৰু কি হয় কোনে ক'ব পাৰিব কচু ছিঙি মই আহি গ'লোঁ বলক যাওঁ ভিতৰলৈ অলপমান ৰাখিছোঁ আকৌ দেখাইছোঁ বাগানত কেনেকুৱা কাম কৰে কাকিহঁতে ন আমাৰ বাগানত কাম কৰি আহিলে দৰমহা নিদিলে নি টি গাৰ্ডেন যিসকলে টি গাৰ্ডেনত কাম কৰে এইবিলাক কাম কৰি আহি আছে মানুহবোৰ ছুটি কৰিলে আগফালৰ পৰা আহি গ'লোঁ এতিয়া মই পিছফাল এখন কণ বিলাহী ছিঙিবলৈ সময় নাইকিয়া যেতিয়া লাগে কিন্তু বহুতেই লাগে কিন্তু দেই খাই আমনি লাগি যায় চব ইমান ধুনীয়া ন এনেকুৱাই ছিঙিলোঁ এগৰাকীক লিখিবলৈ দি আহিলোঁ আহি গ'ল মোৰ পিছে দেখিছে একদম ল'ৰা ছোৱালীবিলাকৰ লগত নবহিলে নহয় ন পাত পৰি চাওক না হালত বেয়া হৈ গ'ল ন জুচবিলাক গুচাই পেলাই ভালকৈ বাছি লৈছোঁ চাওক অকণমান তিয়াই থৈছোঁ উঠাই লওঁ এতিয়া মই ধুই লওঁ ইফালে এইখিনি দাইল ধুই থৈছোঁ মই খুব ধুনীয়া চেৰি টমেটো এইখিনি মই আটাইখিনিয়ে দিম কেনেকুৱা দিম চাব হা ভিডিঅ'টো সঁচাকৈ কওকচোন খাই ভাল পায়নে কোনে বেয়া পোৱা মানুহ নোলাব ন এটা কুকাৰলৈ ট্ৰান্সফাৰ দিছোঁ কুকাৰ হয় এইটো এতিয়া চাওক দাইলখিনিও মই ইয়াতে দি দিওঁ দাইল কিমানটো দিছোঁ কচু কিমানটো দিছোঁ দেখিলে 3জন মানুহৰ কাৰণে কচু বনাইছোঁ আচলতে নিজৰ আন্দাজমতে দিব আৰু ন যোনে যেনেকৈ খায় দাইল দুটামান বেছিকৈ দিলে টেষ্টটো বেছি হয় আৰু সিমানেই কথা আৰু এইফালে মই লৈছোঁ চেৰি টমেটোজ কিমানখিনি চাওক বহুতখিনি হ'ল বহুত বেছি টেঙা হ'ব তো মই অকণমান গুটিখিনি উলিয়াই ল'ম ইয়াৰ পৰা একেবাৰে গুটিখিনি উলিয়াই দিয়া নাই নহ'লে টেঙাটো গুচি যাব যে নহয় টেঙাটো থাকিলেহে ভাল লাগিব খাই এইখিনিও মই ইয়াত দিলোঁ তেনেদৰে বাকীখিনিও তেনেকুৱা কৰি লওঁ এতিয়া চাওক যাৰ ঘৰত নাই ন তেওঁলোকে এনেকুৱাই দিব মোৰ এভেইলেবল আছে বাৰীত দেখিলে ন কিমান টমেটোজ আছে মই সেইকাৰণে ৱেষ্ট কৰিছোঁ এইখিনি ৱেষ্ট মানে কি গুটিখিনি খোৱাটো ইমান ঠিক নহয় যে সেইকাৰণে নাই খোৱা চবখিনি দিলোঁ
সঁচাকৈ কৈছোঁ আচৰিত টেষ্ট। ইয়াৰ লগত আলু পিটিকা খাব হা। পানী মই গৰম কৰি থৈছিলোঁ, উতলা গৰম পানী মই ইয়াত দি দিলোঁ। এতিয়া চাওক, আন্দাজমতে নিমখ দিলোঁ, হালধিও দি দিছোঁ ইয়াতে। মই বনাইছোঁ অকণমান মোৰ কাৰণেই ছজনা। কি দি বনাইছোঁ বাৰু গেছ কৰক ন। কেইফুটিমান নহৰু ল'লোঁ চাওক, অলপমান থেতালি লওঁ। অলপমান দি দিছোঁ শুকান জলকীয়া। বেটিৰ কাৰণে কমেই দিছোঁ, অলপ বেছি দি দিব, ঠিক লাগে খাই। ইয়াতে দিলোঁ মই নহৰুখিনি চাওক, গাৰ্লিক। বাকী ধোঁৱা হৈ গ'ল, এইখিনি মোৰ সিজি গ'ল। ধোঁৱা কাৰণে দেখাব পৰা নাই ভালকৈ চাওক। যিসকলে ইমানখিনিলৈকে ভিডিঅ'টো চাই আছে বহুত বহুত ধন্যবাদ জনালোঁ। এতিয়া চাওক এইখিনি মই পুৰা গালৈকে আহিছে চিটিকনি পৰি। এটা ছিষ্টেম কৰিম কি জানি, এইডালতকৈ ঘুটনি, মোৰ এইডাল বাঁহৰ ঘুটনি, এইডাল মই ঘুটিবলৈ এতিয়া 2খন হাত প্ৰয়োজন হ'ব। জাষ্ট ঘুটি দেখাই আছোঁ হা। ঘুটনি মৰাৰ পিছত কণ্ডিশ্যনটো চাওক হ'ব হা, পুৰা হেৰি হৈ গ'ল। এতিয়া চাওক, ইয়াৰ লগতে যদি ফ্ৰাই মাছ এটুকুৰা থাকে, নহ'লে আৰু অকণমান আলু পিটিকা, ফ্ৰাই মাছ নহ'লেও হ'ব, কিছু মজা লাগে হয়নে? তেনেকুৱা পালে মোৰ কচু শাকৰ দাইল ক'ব হা কমেণ্টত প্লিজ। আজিলৈ বহুত বহুত মৰমেৰে ধন্যবাদ।